Hello friends, welcome to my channel. So friends, আপোনালোকে হয়তো স্মার্ট ওয়াচ বহুতে পিন্ধে নাইবা স্মার্ট ওয়াচৰ কথা শুনি থাকে। সো কেতিয়াবা আপোনালোকে মন কৰিছেনে যে স্মার্ট ওয়াচবোৰ কোনে বনাইছিল প্ৰথমে আৰু কি টেকনলজি ইউজ কৰি বনাইছিল কেতিয়াবা জানিব মন যায়নে? সো সকলোবোৰ কথা এইটো ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম, মানে স্মার্ট ওয়াচৰ হিষ্ট্ৰীৰ কথা চমুকৈ ক'বলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্মার্ট ওয়াচ কোনে ওলাইছিল? সো স্মার্ট ওয়াচ 1998ত টিডম্যান বুলি এজন ইনভেণ্টাৰে ওলাইছিল, মানে ডিজাইন কৰিছিল প্ৰথমতে, দেন 2000ত কি কৰিলে, ৰিলিজ কৰিলে। তো স্মার্ট ওয়াচ হ'ল এটা কম্পিউটাৰ, ৱেৰেবল কম্পিউটাৰ, মানে পিন্ধিব পৰা কম্পিউটাৰ, য'ত টাচ স্ক্ৰীন টেকনলজি ব্যৱহাৰ কৰে আৰু তাত বহুতো এপ্লিকেশ্যন দিয়া হয় আমাৰ নৰ্মেল লাইফটো মোৰ ইজি, মানে বেছিকৈ ইজি আৰু কমফৰ্টেবল কৰিবলৈ। ঠিক আছে, এই স্মাৰ্ট ওৱাচ আগৰ যিবিলাক আমাৰ ৱাচ আছিল তাতকৈ বহুত গুণে এডভান্স, কাৰণ আগৰ যিবিলাক নৰ্মেল ৱাচ আছিল তাত অকল ডিজিটেল টাইমিং কেলকুলেশ্যন কৰিব পাৰে কিছুমান এনেকুৱা সুবিধা আছিল, কিন্তু এই স্মাৰ্ট ওৱাচ তাতকৈ বহুত গুণে এডভান্স। আৰু 1999ত ছেমছাঙে তেওঁলোকৰ এটা প্ৰথমবাৰৰ বাবে ৱাচ ফোন, মানে ফোন হয় কিন্তু ৱাচ হয়, ৱাচ ফোন, ঠিক আছে, ৱাচ ফোন ৰিলিজ কৰিলে, য'ত সেই ৱাচ ফোনে 90 মিনিটছ কথা ক'ব পাৰিছিল। চাওক, ৱাচ ফোন 90 মিনিটছ কথা ক'ব পাৰিছিল। সেইটো ছেমছাঙে প্ৰথমবাৰৰ বাবে ওলাইছিল, সেইটো 1999ত। তো এতিয়া আহোঁ মেইন আমাৰ জন্ম কাহিনীলৈ, মানে স্মাৰ্ট ৱাচৰ জন্ম কাহিনীলৈ। চ' ফ্ৰেণ্ডছ, স্মাৰ্ট ৱাচৰ জাৰ্ণি 2000ৰ পৰা আৰম্ভ হৈছিল দেই। 2000ৰ পৰা আৰম্ভ হৈছিল। IBM কোম্পানীয়ে ফাৰ্ষ্ট এই স্মাৰ্ট ৱাচটো ৰিলিজ কৰিছিল লিনাক্স অপাৰেটিং ছিষ্টেম ইউজ কৰি পেলাই। ঠিক আছে, লিনাক্স অপাৰেটিং ছিষ্টেমত বনাইছিল আৰু তাক ৱাচ পেড বুলি কৈছিল। ঠিক আছে, নাম দিছিল ৱাচ পেড বুলি। আৰু তাত এটা টেকনলজি ইউজ কৰিছিল, যি টেকনলজিত ফিংগাৰ প্ৰিণ্ট চেঞ্চাৰ লগোৱা আছিল আৰু ভাইব্ৰেটিং মেকানিজম লগোৱা হৈছিল। ঠিক আছে, এইটো হ'ল 2000ৰ কথা। যদি আৰু মই দেখাই দিছোঁ এইটো ৱাচটো, এইখিনিত আছে, দেখিছে ন, এইটো ৱাচ। তাৰপিছত আকৌ এতিয়া মই 2003লৈ 2003 ফচিল কোম্পানীয়ে তেওঁলোকৰ ফাৰ্ষ্ট স্মাৰ্ট ৱাচ ৰিলিজ কৰিলে প্লাম অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰি পেলাই। ঠিক আছে, প্লাম অপাৰেটিং ছিষ্টেম। তো প্লাম অপাৰেটিং ছিষ্টেম কি হয়? প্লাম অপাৰেটিং ছিষ্টেম বিশেষকৈ এটা ছফ্টৱেৰ হয়, মোবাইল ছফ্টৱেৰ হয়। এইটো প্লাম অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰি ফচিলে এটা স্মাৰ্ট ৱাচ উলিয়ালে 2003। ঠিক আছে, এতিয়া 2004ত মাইক্ৰ'ছফ্টে কি কৰিলে, তেওঁলোকৰ ফাৰ্ষ্ট স্মাৰ্ট ৱাচ উলিয়ালে, য'ত স্পট টেকনলজি ইউজ কৰি পেলাই। স্পট টেকনলজি মানে স্মাৰ্ট পাৰ্চনেল অবজেক্ট টেকনলজি, যিটো টেকনলজি আমাৰ এতিয়াও চলি আছে, মিনছ নৰ্মেল লাইফটো ইজি কৰি দিছে, যাতে ফোনটো ইমান এটা ব্যৱহাৰ কৰিব নহয়, উলিয়াব দৰকাৰ নাই পকেটৰ পৰা। তাৰ কাৰণে সেই এনেকুৱা টেকনলজি সেই স্মাৰ্টফোনটোত ব্যৱহাৰ হৈছিল। ঠিক আছে, এতিয়া হ'ল লাহেকৈ 2012লৈ। 2012ত ছনী কোম্পানীয়ে তেওঁলোকৰ ফাৰ্ষ্ট স্মাৰ্ট মানে ৱাচ ৰিলিজ কৰিলে। ঠিক আছে, সেই স্মাৰ্ট ৱাচটো এটা খাচিয়ত কি আছিল, এইটোৱে খাচিয়ত আছিল যে সি অকল ছনী কোম্পানীৰে ফোনবিলাক, মানে ছনী এণ্ড্ৰইড স্মাৰ্টফোনৰ লগত কানেক্ট কৰিব পৰা গৈছিল। ঠিক আছে, কানেক্ট কৰিব পৰা গৈছিল আৰু নিউজ ফিড, টুইটাৰ ফিড, SMS এইবিলাক এই ডিছপ্লেখনত, স্মাৰ্ট ৱাচটোৰ ডিছপ্লেখনত চাব পৰা গৈছিল। ঠিক আছে, এতিয়া হ'ল 2013লৈ। 2013টো হ'ল স্মাৰ্ট ৱাচৰ দুনিয়াখনৰ কি বুলি কওঁ এতিয়া, বাপ, কাৰণ এইটো ফাদাৰ, বাপ, কাৰণ এইটো ইয়াৰতে বহুত স্মাৰ্ট ৱাচৰ কোম্পানীবিলাকে নিজৰ স্মাৰ্ট ৱাচ উলিয়ালে আৰু আগৰ যি কোম্পানী আছে সেইবিলাক কি কৰিলে, আপগ্ৰেড হ'ব ল'লে, আগৰ স্মাৰ্ট ৱাচবিলাক আপগ্ৰেড কৰিবলৈ ল'লে। ঠিক আছে, আপগ্ৰেড কৰিবলৈ ল'লে, যেনেকৈ মাইক্ৰ'ছফ্ট হওক, গুগল হওক, ছনী হওক, এইবিলাক কোম্পানী আপগ্ৰেড ল'ব ল'লে। আৰু এপল কোম্পানী 2014ত উলিয়াইছিল এপল কোম্পানী। ঠিক আছে, 2014ত এপল কোম্পানী ওলাইছিল আৰু ৰিলিজ কৰিছিল, মানে 15ত ৰিলিজ কৰিছিল নিজৰ স্মাৰ্ট ৱাচবিলাক। ঠিক আছে, চ' মই ইয়াতে কিছুমান স্মাৰ্ট ৱাচৰ দেখাই দিছোঁ, কোনবিলাক কোম্পানী আছে দেখাই দিছোঁ ইয়াতে মই লিষ্ট এখনত। আৰু চ' এইখিনিয়ে আছিল স্মাৰ্ট ৱাচৰ হিষ্ট্ৰীৰ কথা। আৰু যদি এনেকুৱা ভিডিঅ' লাগে টেকনলজি ৰিলেটেড হিষ্ট্ৰীৰ কথা চাবলৈ আপোনালোকে এই চেনেল ছাবস্ক্ৰাইব কৰি ল'ব,
শ্বেয়াৰ কৰিব যদি ভাল লাগিছে, কমেণ্ট কৰিব, কিবা যদি ভুল হৈছে ক্ষমা কৰিব। থেংক ইউ।